হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বহুত ধুনীয়া ভিডিঅ' এটা। আজি মই আপোনালোকক দেখুৱাম কেক স্পঞ্জিং কৰাৰ পৰা আইচিং কৰালৈকে গোটেইখিনি A to Z দেখুৱাম আজি মই আপোনালোকক। লগতে কেক আইচিং কৰাৰ সিক্ৰেট টিপছবোৰো ক'ম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেন্তে আৰু পলম নকৰোঁ, আহক আমি কেক স্পঞ্জিং কৰা আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক কেকৰ স্পঞ্জ বনোৱা যোগাৰখিনি দেখাই দিছোঁ। এইখিনি হ'ল ময়দা আৰু এইখিনি চেনি মই গুড়ি কৰি লৈছোঁ। এইখিনি বাটাৰ আৰু অকণমান ৰিফাইন অইল আৰু 1 চামুচ লৈ লৈছোঁ মই বেকিং পাউডাৰ আৰু এই সৰু চামুচখনেৰে 1 চামুচ লৈছোঁ বেকিং সোডা আৰু এয়া আমুল তাজা লৈ লৈছোঁ। এইটো মই ভেজ কেক বনাম, সেইকাৰণে গাখীৰ দিম। এতিয়া মই প্ৰথমতে বাটাৰখিনি দি ল'লোঁ। তাত ৰিফাইনখিনি দি এইখিনি ভালদৰে মিহলাই ল'ম। ভালদৰে মিহলি হোৱাত ইয়াত মই আধাখিনি চেনিৰ গুড়ি দি দিলোঁ আৰু দিলোঁ অকণমান গাখীৰ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। বাকীখিনি চেনিৰ গুড়িও দি দিলোঁ ইয়াতে। আকৌ মিহলাই লৈছোঁ। যিমানে বেছি ফেটা যাব সিমানে বেছি কেকটো সফ্ট হ'ব। এতিয়া দিলোঁ ইয়াতে আধাখিনি ময়দা। মই গোটেইখিনি বস্তু আধা আধাকৈ দিছোঁ, কাৰণ এবাৰতে দিলে এইখিনি ইমান এটা ভাল নহয়। ইয়াত আৰু অকণমান গাখীৰ দি বাকীখিনি ময়দা দি দিলোঁ। এতিয়া এইখিনি আকৌ ভালদৰে মিহলাই ল'লোঁ। এতিয়া দিলোঁ বেকিং পাউডাৰ 1 চামুচ আৰু এইখিনি বেকিং সোডা। এইখিনি দি আকৌ এবাৰ ভালদৰে মিহলাই ল'ম। এতিয়া মই এইটো বাচনত কেক বনাম। মোৰ লগত বাটাৰ পেপাৰ নাই, সেয়েহে মই এইখন চিম্পুল কাগজে ব্যৱহাৰ কৰিম। এতিয়া এইখন মই বাচনটোৰ জোখত কাটি লৈছোঁ। ইয়াত এতিয়া মই ৰিফাইন তেল অকণমান লগাই দিম। চাৰিওফালে ভালদৰে লগাই দিছোঁ ৰিফাইন তেল। ঘি দিলেও দিব পাৰি। এতিয়া ইয়াত মই গোটেই মিশ্ৰণখিনি দি দিম। এনেধৰণে থেকেচি দিছোঁ যাতে মাজত ফুটা থাকি নাযায়। এতিয়া গেছত কুকাৰটো পাতি দি এইখন দি দিলোঁ। তাৰ ওপৰত কেকৰ মিশ্ৰণখিনি দি দিম। কুকাৰৰ ঢাকনিখন লগাই দিলোঁ। মন কৰিছেনে, মই চিটিটো আঁতৰাই দিছোঁ। আৰু গেছটো একেবাৰে ল' ফ্লেমত 35ৰ পৰা 45 মিনিটছ লাগিব কেকটো হওঁতে। একেবাৰে হোৱাৰ পিছত এয়া চাওক, এয়া টুথপিকেৰে আপোনালোকক দেখাই দিছোঁ। বহুত ধুনীয়াকৈ সিজিছে ভিতৰলৈকে। কেকটো ৰুম টেম্পাৰেচাৰলৈকে অহালৈকে আমি আইচিং কৰাৰ যোগাৰ কৰি লওঁ আহক। এয়া মই ক্ৰীম লৈ লৈছোঁ। মই এইটো ডিলাইট ক্ৰীম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ক্ৰীম ব্যৱহাৰ কৰিব পাৰিব। মোৰ ডিলাইট ক্ৰীমটো ভাল লাগে।
এইটো বনাবলৈও সুবিধা হয়, খাবলৈও টেষ্টি হয়। এইডাল মোৰ ফিলিপছৰ হয় ব্লাইণ্ডাৰডাল। এতিয়া ক্ৰীমখিনি ভালদৰে ফেটি ল'ম। এটা কথা মন কৰিব যাতে এই ক্ৰীমখিনি ফেটোতে বেছি কোমল মানে লিকুইড টাইপো হৈ নাথাকে আৰু বেছি টানো হৈ নাযায়, কাৰণ লিকুইড টাইপ হৈ গ'লে বহুত সোনকালে এইটো মেল্ট হৈ যাব মানে অকণ গৰম পালে, আৰু বেছি টান হৈ গ'লেও খাবলৈ টেষ্টি নহয়। সেইকাৰণে এইটো চাওক পুৰা এনেকুৱা ধৰণৰ হ'ব লাগে যাতে এইডাল দাঙি দিলে মানে ব্লাইণ্ডাৰডাল দাঙি দিলেও পৰি নাযায়। এতিয়া কেকটো ওলাই লওঁ। এয়া চাওক কিমান সফ্ট হৈছে। মই কেকটোৰ স্পঞ্জটোৰ যিখিনি মিশ্ৰণ সেইখিনি ফেটোতে ব্লাইণ্ডাৰডাল ইউজ নাই কৰা, কাৰণ এইটো কেকত যিহেতু কণী নাই দিয়া, কিন্তু কণী দিলে ব্লাইণ্ডাৰেৰে ফেটিলে বেছি ভাল হ'ব। এতিয়া মই এইটো আইচিং কৰিম, সেইকাৰণে মাজৰে কাটি দিছোঁ, মানে দুটুকুৰা কৰি ল'ম কেকটো। এইটো মই 3 টায়াৰ কেক বনাব লৈছোঁ। বাকীখিনি স্পঞ্জ বনোৱাটো নেদেখালোঁ, একে হয়। এতিয়া ডাঙৰ কথাটো হ'ল মই প্ৰথম স্পঞ্জ টুকুৰাত ক্ৰীম লগাওঁতে মানে আইচিং কৰোঁতে কেমেৰাটো অফ হৈ থাকিলে, কিন্তু একো নাই, ওপৰৰখিনি মই যেনেকৈ কৰিম ঠিক একেধৰণে তলৰখিনি কৰিছোঁ। ওপৰৰখিনি কৰোঁতে মই আপোনালোকক ভালদৰে দেখাই দিম। এতিয়া মই স্পঞ্জ টুকুৰাত প্ৰথমতে দিছোঁ এয়া চুগাৰ চিৰাপ। চুগাৰ চিৰাপ বনোৱাটো তেনেই সহজ। আমি কেক বনাবলৈ যিখিনি চেনি গুড়ি কৰি লওঁ তাৰে অকণমান ৰাখি পানীত মিলাই ল'লেও হ'ব, নাইবা উতলা পানীত চেনি গলাই ল'লেও হ'ব। কিন্তু এইটো মন কৰিব লাগিব, যদি আমি উতলা পানীত চেনিখিনি গলাই লওঁ তেতিয়াহ'লে চেনি পানীখিনি ৰুম টেম্পাৰেচাৰলৈ অহালৈকে ৰ'ব লাগিব। এতিয়া চুগাৰ চিৰাপখিনি দিয়াৰ পাছত ইয়াত মই ক্ৰীম দি এইখিনি ভালদৰে মিলাই দিম। চুগাৰ চিৰাপখিনি দিয়াটো বহুতেই বেছি ইম্পৰ্টেণ্ট হয় আইচিং কেকত। তেতিয়া মানে কেকটো বহুত বেছি সফ্ট হয়, খাবলৈ টেষ্টি হয়। এতিয়া মই 3 নম্বৰ স্পঞ্জ টুকুৰা দি দিম। মোৰ আচলতে 2টা চাইজৰ কেক বনোৱা বাচনহে আছে। এই 3 নম্বৰটো মই সৰু বাতিৰে কাটি এইটো চাইজৰ বনাই লৈছোঁ। এতিয়া এই টুকুৰাটো ঠিক একেধৰণে মই চুগাৰ চিৰাপ দি দিম। অকণমান ওখ হৈ আছিলে এটা চাইড, সেইকাৰণে মই অলপ কাটি দিলোঁ। ইয়াত এতিয়া ক্ৰীম দি ভালদৰে মিলাই দিম। মই ইমান বেছি মিহি নাই কৰা কেকটো মানে ক্ৰীম লগাওঁতে, কাৰণ ওপৰত ফ্লাৱাৰ ডেক'ৰেশ্যন কৰিমেই যেতিয়া ভালদৰেতো দেখা নাযাব, সেইকাৰণে ইমান লাগি নাই থকা। এনেই চিম্পুলকৈ অকণমান ক্ৰীম লেটিয়াই দিছোঁ আৰু।
মই এইটো ডিজাইনৰ নজুল ব্যৱহাৰ কৰিছোঁ। এইটোৰে মই দুটা ডিজাইনৰ ফুল বনাম। মানে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মই এইটো নজুলে ব্যৱহাৰ কৰিম। ইয়াতে মই ক্ৰীম ভৰাই লৈছোঁ। ক্ৰীমত মই এইখিনি ক্ৰীমত কালাৰ ইউজ নাই কৰা। মই হোৱাইট কালাৰৰ ফুল বনাম ফাৰ্ষ্টত। এতিয়া ফুলবোৰ বনাই যাম। একেবাৰে চিম্পুল বনাইছোঁ মই। এনেধৰণে পকাই পকাই দিলে হৈ যাব। হোৱাইট কালাৰত হোৱাইট কালাৰ ফুল বনোৱাৰ কাৰণে কেমেৰাত ইমান ভালদৰে ধৰিব পৰা হোৱা নাই। ওচৰৰ পৰা দেখাই দিলে ধৰিব পাৰিব। মই এইখিনি বনাই লওঁ। বনাই লৈ আপোনালোকক ওচৰৰ পৰা দেখাই দিম। এতিয়া মই বনাব লৈছোঁ একেবাৰে ওপৰৰখিনি ডিজাইন। সেইটো নজলেৰে হয়, মাত্ৰ এইটো ঘূৰাই ঘূৰাই নাই দিয়া। অকণমান ভিতৰলৈ হেঁচি দিয়াৰ নিচিনা কৰিছোঁ। এইটো অকণমান বেয়া হ'ল। টুথপিকেৰে আঁতৰাই দি আকৌ নতুনকৈ বনাই দিম। একেবাৰে চিম্পুলকৈ, মানে আমি ঘৰতে সহজতে এনেকৈ ধুনীয়াকৈ বনাব পাৰোঁ। ছাইডৰখিনি হৈ গ'ল। এতিয়া ওপৰৰখিনি বনাই দিছোঁ। এই ক্ৰীমখিনিত মই কালাৰ মিক্স কৰি লৈ ল'লোঁ। মই এইটো কালাৰ ব্যৱহাৰ কৰিছোঁ, চুপাৰ ৰেড। এতিয়া মই এইখিনিৰে ডিজাইন বনাম। মই সেইটো পাইপিং বেগতে ভৰাই লৈছোঁ, যিটো আগতে ব্যৱহাৰ কৰিছিলোঁ। কালাৰ মিক্স কৰা ক্ৰীমখিনিৰে মই মাজৰখিনিত ডিজাইন বনাম। মাজৰখিনি বনোৱা হোৱাৰ পাছত মই এনেধৰণে তলৰখিনিত আৰু একেবাৰে ওপৰৰখিনিতো এনেকৈ মাজে মাজে কালাৰ মিক্স কৰা ক্ৰীমেৰে সৰু সৰু ফুল বনাই যাম।
আপোনালোকে মন কৰিছেনে মই নজলটো মাজে মাজে এই ৰুমালখনেৰে মুচি আছোঁ। নজলটোৰ আগটো বেছি ক্ৰীম লাগি থাকিলে ডিজাইনবোৰ ভাল নহয়, সেইকাৰণে মাজে মাজে চফা কৰি ল'ব লাগে। ফাইনেলি মোৰ কেক বনোৱা হৈ গ'ল, কিন্তু জানো কি ভাবি আছিলোঁ, বাৰ্থডে এইজটো লিখিবলৈ থাকি গ'ল। মায়ে দেখিহে ক'লে যে এইজটো চোন লিখাই নাই, পিছত মিলাই লিখি দিলোঁ বাৰু। ওপৰত মই চিলভাৰ কালাৰৰ পাৰ্লছো দি দিছোঁ। কেকটো কেনেকুৱা লাগিছে কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই যায়। এয়া বাৰ্থডেৰ এইজটো লিখি দিয়াৰ পিছত। মোৰ কেকৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাব দেই। এতিয়া আহিছোঁ মই থাম্বনেইলৰ টপিকটোলৈ। মই কৈছিলোঁ যে মই ব্যৱসায় আৰম্ভ কৰিম, আৰু সেইটো হ'ল আজি যে মই কেকটো বনাই আপোনালোকক দেখুৱালোঁ, এই কেকটো মই ঘৰৰ কাৰণে নাই বনোৱা। আজি মই এই কেকটো বনাইছিলোঁ আমাৰ ঘৰৰ ওচৰৰ টিকলি এজনী আজি এবছৰীয়া হ'ল, মানে তাইৰ আজি ফাৰ্ষ্ট বাৰ্থডে, আৰু তাইৰ ফাৰ্ষ্ট বাৰ্থডেৰ কেকৰ অৰ্ডাৰটো মই পাইছিলোঁ। আৰু এনেকৈ ভাবিছোঁ মই মোৰ কেকৰ ব্যৱসায়টো আৰম্ভ কৰিম। আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব, আৰু লগতে আমাৰ ঘৰৰ ওচৰৰ টিকলিজনী, তাইৰ নাম ৰিয়াকো বাৰ্থডে উইচ কৰি দিব আপোনালোকে। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ আহিছোঁ, বাই বাই।